নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? এয়া চাওক, আমাৰ হালধি ইমান ডাঙৰ হৈছে, ফুলো ফুলিছে। আজি মই বাৰীতে লাগি আছোঁ, অমিতা পাৰিবলৈ আহিছোঁ। ঘৰৰে বস্তু এটা লাগিলে ঘৰৰ পৰা ছিঙি খাবলৈ বহুত ভাল লাগে, নহয় জানো বাৰু? কিমান ভাল লাগে ঘৰত লগা বস্তু খাই। এয়া মোৰ অমিতা পৰা হৈ গ'ল। এয়া মোৰ অমিতাকেইটা ডাঙৰেই হ'ল আৰু নতুনকৈ লাগিছে। আজি মই অমিতা বুট দি বনাম। কেনেকৈ বনাই আছোঁ সেয়া চব। দালি তিয়াই লৈছোঁ, বুট, অমিতা কাটি লৈছোঁ। সেয়া লগতে মই বিলাহী, আলু, পিঁয়াজ, নহৰু চব একেলগতে গোটাই লৈছোঁ সামগ্ৰী। আজি মই বনাইছোঁ, কেনেকৈ বনাম তাকে দেখাইছোঁ। অমিতাখিনি মই কুকাৰত ভৰাই ল'লোঁ। যিহেতু বইল কৰিম, বুট এমুঠিও দি দিছোঁ। এয়া মই দালিও দি দিলোঁ ধুই পেলাই। চব লগাই মই বনাম, খাই ভাল লাগে তেনেকৈ বনাবলৈ। সেয়া মই আলু ঢালিছোঁ, লগতে মই পানী অকণমান ঢালি দিছোঁ যিহেতু বইল কৰিম। এয়া মই গোটাকৈ বিলাহী, পিঁয়াজো দি দিছোঁ, গোটা নহৰু, জলকীয়া লগতে দি দিছোঁ। বহুত ধুনীয়া লাগে এনেকৈ দি খাবলৈ। এয়া মই এতিয়া গেছত বহাই দিওঁ। এয়া বেপাৰীয়ে মাছ আনিছিলে, মাছ ল'লোঁ, কাৱৈ মাছ আৰু গৰৈ মাছ, লগতে শিঙিও আছে। এয়া জীয়া। এয়া মই জীয়াই থৈ দিম, দুজনীমান মৰাকেইটা বনাম। লগতে মই মোৰ দালি ধুনীয়াকৈ বইল হৈ গ'ল। চাওকচোন কি ধুনীয়া হৈছে দালিখিনি। এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই কেৰাহী পাতিয়ে তেল ঢালিছোঁ, ঢালি হালধি নিমখ দিছোঁ। মই মাছখিনি ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই কৰি পেলাই মই যিহেতু দালিত চব্জিখিনিত মই পাছত তেল মাৰিম, এয়া মই হালধি নিমখ দি মাছ ঢালিছোঁ। কিমান ডাঙৰ কাৱৈ মাছ। এয়া মই কাৱৈ মাছখিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ। একদম জীয়া আছিলে, মৰা নাই এজনীও। অকণমান মানে কেইবেগত দেখি হেৰি হৈ গৈছে আৰু। এয়া মোৰ ধুনীয়াকৈ চব্জি ধুনীয়া হৈ গ'ল। এয়া মোৰ মাছ ফ্ৰাই হৈ গ'ল। কাৱৈ মাছখিনি বহুত ডাঙৰ। এয়া মোৰ মাছ ধুনীয়াকৈ সিজিছে, মই লুটিয়াই দিছোঁ। এনেকৈ জীয়া মাছ খাই খুব ভাল লাগে। ধুনীয়াকৈ মই লৰাই দিছোঁ। এয়া মোৰ মাছ লৰোৱা হৈ গ'ল। এয়া মোৰ মাছ সম্পূৰ্ণ ফ্ৰাই হৈ গ'ল। যিহেতু টেষ্টি লাগে এনেকুৱা জীয়া মাছ ফ্ৰাই কৰি খাবলৈ, বহুত টেষ্টি মিঠা। লোকেল মাছৰ সোৱাদেই বেলেগ। এয়া মোৰ মাছ ৰেডি। এইয়া ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। মই এতিয়া মাছৰ তেলখিনিতে মই এতিয়া চব্জি তেল মাৰি দিম। এয়া মই লৈছোঁ কালজিৰা কেইটামান, যিহেতু নহৰু, আদা, পিঁয়াজ দিয়া আছে বইল কৰোঁতে। এতিয়া মই শুকান জলকীয়া দি দিছোঁ, লগতে তেজপাত এখিলা দি দিছোঁ। ইয়াতে মই একো নিদিওঁ। কালজিৰা, শুকান জলকীয়া, তেজপাত দিলে খুব ভাল লাগে খাই। এয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ কালজিৰাখিনি। গোন্ধটোৱে বহুত ধুনীয়া আহিছে।
আমাৰ ভজা হৈ গৈছে। মই হালধি নিমখ কুকাৰতে ঢালি দিছিলোঁ বইল কৰোঁতে। এয়া মই এতিয়া এইখিনি ঢালি দিছোঁ। কি ধুনীয়াকৈ সিজি গৈছে। মজা আছে, সিজি গ'ল। আপোনালোকেও এনেকৈ চব মিক্স কৰি অলপ গ্ৰেভি টাইপত বনাই খাবচোন, কিমান ভাল লাগে। এয়া মই লগতে মান ধনিয়া কাটি দিছোঁ। মান ধনিয়া দিলে বহুত ধুনীয়া চেণ্ট মাৰে, খাবলৈ বহুত ভাল লাগে। এয়া মই ধনিয়া দিলোঁ, মানে অকণ লৰাই দিছোঁ। এয়া মোৰ চব্জি ৰেডি। কি ধুনীয়া হৈছে, আপোনালোকে খাই মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। এয়া মোৰ মাছো হৈ গ'ল, চব্জিও হৈ গ'ল ৰেডি।